সো হেল্ল' গাইজ, আজিৰ এইখন ব্লগত আপোনালোক সকলোকে আৰু এবাৰকৈ স্বাগতম জনাইছোঁ। চ' আজিৰ ব্লগত আপোনালোকে মোৰ পিছফালে চাবই পাৰিছে, সূৰ্য এতিয়ালৈকে উঠাই নাই, মানে পূৰা ৰাতিপুৱা উঠিছোঁ মই। সূৰ্য অকণমানকৈ ওলাইছে, কিন্তু চাব পাৰিছে মই পূৰা ৰাতিপুৱা উঠিছোঁ, কাৰণ আজি 26 জানুৱাৰী, মানে আজি গণৰাজ্য দিৱস। চ' আজি গণৰাজ্য দিৱস মানে ৰিপাব্লিক ডে'। চ' আজি জাতীয় পতাকা উন্মোচন কৰা হ'ব, অৰ্থাৎ আনফাৰ্লিং কৰা হ'ব। চ' বহুতে এইটো কথা ভাবি থাকে যে 26 জানুৱাৰীত জাতীয় পতাকা আনফাৰ্লিং কৰে নে, মানে উন্মোচন কৰে নে উত্তোলন কৰে। চ' এই কথাটো আজি মই ক্লিয়াৰ কৰি দিওঁ। 26 জানুৱাৰীত জাতীয় পতাকাটো আনফাৰ্লিং অৰ্থাৎ উন্মোচন কৰে, আৰু 15 আগষ্টত উত্তোলন কৰে। এই কথাটো সকলোৱে মনত ৰাখিব, মানে এই কথাটো লৈ কেনে সকলোৱে মানে উল্টা পুল্টা লাগি যায় আৰু। চ' আজি মই মৰ্ণিং উঠিছোঁ, চ' ভ্লগটো ষ্টাৰ্ট কৰিলোঁ, আৰু অকণমান দেৰি পিছত আমি জাতীয় পতাকাটো উন্মোচন কৰিম। চ' আজিৰ দিনটো সকলো ভাৰতীয় নাগৰিকৰ বাবে এটা মহত্বপূৰ্ণ দিন, সেইকাৰণে আজি ভ্লগটো মই এইটো লৈ কেনে ষ্টাৰ্ট কৰিলোঁ। আৰু অকণমান দেৰি পিছত ক'লোৱে আপোনালোকক আমি জাতীয় পতাকা উন্মোচন কৰিম। চ' আজি ভ্লগত আমি কি কৰোঁ সেইটো একদম শেষৰলৈকে চাই থাকিব। চ' গাইজ, চাব পাৰিছে ইয়াত বস্তুবোৰ থোৱা আছে। চ' অকণমান পিছতে আমি চাব পাৰিছে এইটো জাতীয় পতাকা, আৰু এইটো অকণমান পিছত আমি তলত গৈ কিনে উন্মোচন কৰিম। এতিয়া বৰ্তমান ওপৰত আছে বস্তুবোৰ, আৰু ইয়াতে থৈ দিছে বস্তুবোৰ। এয়া কাৰ্পেটটো পাৰিব তলত, তাৰপিছত জাতীয় পতাকাটো মানে কাৰ্পেটত মানুহ থিয় হয়, জাতীয় পতাকাটো দড়ি দি টানিব আৰু উন্মোচন কৰিব। চ' এয়া বস্তুবোৰ চাওক। চ' গাইজ, এতিয়া তলটো চাফা কৰি আছে ঝাৰু মাৰি কেনে, আৰু ইয়াতো মানুহে এইবোৰ মানে তিৰংগাৰ বাঁহটো ঠিক কৰি আছে, আৰু এইখিনিতে বাঁহটো ওলমাই ইয়াতেই জাতীয় পতাকাটো ওলমাব। চ' চাই থাকক। আৰু এই দাদাটোৱে বুজাই দি আছে কেনেকুৱা কি হ'ব বস্তুবোৰ, চব বুজাই দি আছে। চ' দাদাটো বহুত ভাল, মানে পূৰা ব্লগত পূৰা মোৰ লগত কথা পাতিছিল বহুত ভালকৈ। চ' এই দাদা আৰু সেই আংকালটোৱে মিলি কেনে কাম কৰি আছিল পূৰা, আৰু দাদাটোৱে ভালকৈ বুজাই দি আছে কেনেকুৱা কি হ'ব, মানুহ কেনেকুৱা আহিব। চ' অকণমান দেৰিৰ পিছতে বোলে ইয়াতে জাতীয় পতাকাটো থিয় কৰাব, আৰু দাদা যাবয়ে বোলে আৰু অকণমান পিছতে। আৰু আপোনালোকক কৈছে ভিডিঅ'টো লাইক কৰি দিবৰ কাৰণে, চ' ভিডিঅ'টো লাইক কৰি দিয়ক। আৰু এয়া ৰছীটো ঠিক কৰি আছে জাতীয় পতাকাত, মানে বান্ধিব ৰছীটো দি। চ' চাই থাকক ব্লগটো। এয়া ফাইনেলি ৰছীটো অকণমান ঠিক কৰিলে, এতিয়া জাতীয় পতাকাৰ ভিতৰৰে ৰছীটো সুমুৱাই আছে। চ' চাওক আংকালটোৱে কি ধুনীয়াকৈ ৰছীটো সুমুৱাই আছে। চ' গাইজ, ফাইনেলি ৰছী সুমুওৱা কমপ্লিট, আৰু এতিয়া এই বাঁহটোৰ লগত ৰছীটো লগাই আছে, মানে জোখটো লৈ আছে কেনেকুৱা কি কৰিব। আংকালটো বঢ়িয়াকৈ চাওক কেনেকুৱা কি ধুনীয়াকৈ কৰি আছে। চ' ৰছীটো এতিয়া মজাকৈ জোখটোক লৈ আছে, এতিয়া গজাল বিচাৰি আছে নেকি ৰছীটোত মাৰিবৰ কাৰণে। চ' ভ্লগখন চাই থাকক গাইজ। আৰু এতিয়া ফাইনেলি এয়া চাব পাৰিছে গজাল মাৰি আছে, মানে এইটো ৰছীটোৰ লগত বাঁহটো জইন কৰিছে গজাল মাৰি কেনে। আৰু এয়া চাব পাৰিছে আৰু এটা গজল লগাই আছে। চ' গাইজ, গজাল লগোৱাটো ডান হৈ গ'ল, আৰু এতিয়া আমি গৈ আছোঁ এইটো ফ্লেটত আহিলোঁ। ইয়াতে এটা ফুলৰ গছ আছে, চ' ফুল আনিবৰ কাৰণে গৈ আছোঁ। চ' এয়া চাব পাৰিছে এইটো ফুল গছ হয়। চ' ইয়াৰে পৰা ফুল লৈ কিনে তিৰংগাৰ ভিতৰত ফুল দিবৰ কাৰণে, চ' ইয়াৰে পৰা ফুলবোৰ ছিঙি আছে। চ' চাওক পিংক কালাৰ কি ধুনীয়া ফুলবোৰ এতিয়া লৈ আছে। চ' ইয়াৰে পৰা ফুল লৈ কিনে তিৰংগাৰ ভিতৰত দিব, আৰু যেতিয়া দড়ি টানিব তেতিয়া এই ফুলবোৰ সৰি পৰিব মাটিত। চাই কেনে মজা লাগিব গাইজ। চ' ব্লগখন আপোনালোকে চাই থাকক, বাৰে একে কথা কৈ আছোঁ, সেইকাৰণে এটা ভিডিঅ'ত লাইক কৰি দিয়ক। চ' ফাইনেলি ফুলবোৰ আনিলে গাইজ, এয়া চাব পাৰিছে এতিয়া তিৰংগাৰ যিটো অশোক চক্ৰ, সেই অশোক চক্ৰৰ মাজত থৈ আছে ফুলবোৰ। তাৰপিছত এই ফুলবোৰ এতিয়া চাওক গাইজ বান্ধি আছে, তিৰংগাটোত মানে বান্ধি আছে এতিয়া ফুলবোৰ। চ' এতিয়া চাওক দড়িৰে এইটো বান্ধি দিছে কি ধুনীয়াকৈ। এতিয়া চেকো কৰি লৈছে এইটো দড়িটো টানিলে খোল খাই নে নাই। চ' এতিয়া ফাইনেলি বান্ধা কমপ্লিট। চ' এতিয়া চাব পাৰিছে এতিয়া এটা কাপোৰ লৈছে, চ' এটা ৰছী টাইপ এটা কাপোৰ লৈছে, আৰু এতিয়া এইটো তাতে গৈ কেনে এতিয়া লগাব গাইজ।
যিখিনি ঠাইত এইখিনি ঠাইত চাব পাৰিছে এতিয়া ইয়াতে লগাব চ' গাইজ ফাইনেলি তাতে লৈ গ'ল এতিয়া চাগে এইটো দি বান্ধিব গাইজ চ' গাইজ ফাইনেলি চাব পাৰিছে এই ৰছীডালেৰে এতিয়া এই পিংক কালাৰ ৰছীডালেৰে কি ধুনীয়াকৈ বান্ধি আছে চ' মানে বাঁহডাল বান্ধি ল'ব লাগিব নহ'লে মানে তলত এইটো মাটি নহয় যে চিমেণ্টৰ হয় সেইকাৰণে এইটো বান্ধি থৈ আছে চ' চাব পাৰিছে কি ধুনীয়াকৈ বান্ধি আছে এতিয়া ডাবল বান্ধিব চ' বান্ধাৰ পিছতে আমাৰ এইখিনি কমপ্লিট হৈ যাব বান্ধাটো ডান হৈ যাব এতিয়া চাব পাৰিছে ওপৰৰখিনিও বান্ধি আছে এতিয়া এইটো ডাবল বান্ধিছে নহ'লে হেৰি বাঁহটো পৰি যোৱাৰ সম্ভাৱনা আছে সেয়েহে ডাবল বান্ধি থৈ দিছে গাইজ চ' চাব পাৰিছে চ' গাইজ ফাইনেলি বান্ধা ডান হৈ গ'ল এতিয়া জাতীয় পতাকাৰ ৰছীডাল ঠিক কৰি আছে চ' ৰছীডালো ঠিক হৈ গ'ল চ' এতিয়া এয়া কাৰ্পেটটো চাব পাৰিছে এতিয়া কাৰ্পেটটো তাতে পাৰি দিব তলত চ' এয়া কাৰ্পেটটো চাওক এয়া এতিয়া দীঘলকৈ মানে এনেকুৱা পাৰি দিব তাতে মানুহ যাব আৰু কেইটামান মানুহ লগ লাগি তাতে তাৰপিছত জাতীয় পতাকাটো উন্মোচন কৰিব এয়া চাওক এয়া কাৰ্পেটটো পাৰি দিছে গাইজ এয়া চাব পাৰিছে ফাইনেলি সকলো কমপ্লিট হৈ গ'ল এতিয়া মানুহখিনি অহাৰ লগে লগে জাতীয় পতাকাটো উন্মোচন কৰা হ'ব অৰ্থাৎ আনফাৰ্লিং কৰা হ'ব আৰু এই আংকালটোৱে এতিয়া ঝাৰু মাৰি চাফা কৰি দি আছে চব চ' ব্লগটো শেষৰলৈকে চাই থাকক দিৱস উদযাপন কৰিব ওলাইছোঁ আমি আমাৰ আজিৰ এই ফ্লেগ আনকাৰ কৰিব আমাৰ গ্ৰীণলেণ্ডৰ বাসিন্দা বিশিষ্ট বাসিন্দা শ্ৰীযুত হাছিবুৰ ৰহমান দেৱক মই ফ্লেগ হোষ্টিং কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ প্ৰথমতে আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ পাহি মাতিলাক অনুৰোধ विनायक जय हे भारत भाग्य विधाता पंजाब सिंधु गुजरात द्राविड़ उत्कल गंगा वृंद हिमाचल यमुना गंगा उत्कल जय तब शुभ नामी गाये तब शुभ आशीष मांगे गाहे तब जय गाथा जनगण मंगलदायक जय हे भारत भाग्य विधाता जय हे जय हे जय हे जय 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 हे